ৰাজীৱ দে সভাপতি নৈতিক অসম যুৱ ন্যাস সমিতি তেখেতকো এখন খোলা নমস্কাৰ জনাব খুজিছোঁ। ইয়াৰ পিছতে আমি আদৰণি জনাব খুজিছোঁ বিশিষ্ট সাংবাদিক শ্ৰীযুত ৰিজু শইকীয়াদেৱ, তেখেতক আদৰণি জনাব অনিল নামদেৱে। আমি আদৰণি অনুষ্ঠানটো ইমানতে সমাপন কৰিছোঁ। আগবঢ়োৱা আপোনাৰ বহুমূলীয়া দিহা পৰামৰ্শই আমাক উৎসাহিত কৰিছে। আপুনি আমাৰ প্ৰতি আগবঢ়োৱা এই অৱদান চিৰযুগমীয়া হৈ ৰ'ব। আমি বৈদিক অসমী যুৱ ন্যাসৰ তৰফৰ পৰা আপোনাৰ শলাগ লৈছোঁ আৰু অদূৰ ভৱিষ্যতে আপোনাৰ পৰা দিহা পৰামৰ্শ পোৱাৰ আশাৰে পুনৰ আন্তৰিক শ্ৰদ্ধাৰে সেৱা জনালোঁ। ইটি বৈদিক অসমী যুৱ ন্যাসৰ হৈ ৰাজীৱ দে সভাপতি। আমি লেখকগৰাকীক শ্ৰী শ্ৰী প্ৰভু ঈশ্বৰক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। টিংখন অঞ্চলৰ এগৰাকী স্বনামধন্য ব্যক্তি ৰাজীৱ দে। আমি জনাত তেখেত বাংলাভাষী মানুহ, কিন্তু অসমত থাকি অসমৰ জলবায়ুৰ লগত সম্পৃক্ত হৈ অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া জাতিৰ লগত তেখেতৰ মন প্ৰাণ একাত্ম কৰি তেখেত আজি অসমীয়া হৈছে। আৰু সেয়ে আমি এনে এগৰাকী ব্যক্তিক আজি আমাৰ মাজত পাই কিতাপটো আনিছোঁ। তেখেতে যিখন কিতাপ লিখি উলিয়াইছে, আজি বঁটা প্ৰদান অনুষ্ঠানটোৰ লগত সংকটত হোৱা কিতাপ। কিতাপখনৰ নাম সংস্কাৰবান মাতৃৰ আদৰ্শ সন্তান। আজি বঁটাটোৰ লগত, উপাধিটোৰ লগত একেবাৰে খাপ খাই যোৱা কথা। এয়া আচলতে জুবিনৰ হিচাপে সম্ভৱ হৈছে। আৰু লেখাত কিতাপখন সৰু, কিন্তু আমি ভাবোঁ বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক কথা এই কিতাপখনত সোমাই আছে। আৰু মাতৃজাতিয়ে যদি এই কথাখিনি আয়ত্ব কৰে, তেতিয়াহ'লে নিশ্চয় সমাজখনত বহু ধৰণৰ প্ৰভাৱ পৰিব। আমি সূচীপত্ৰত থকা কিতাপখনৰ কেইটামান কথা জনাবলৈ বিচাৰিছোঁ। মাতৃগৰ্ভত সন্তানৰ গুণ কেনেকৈ বিকাশ হয়, মাতৃগৰ্ভত শূন্য আত্মাৰ আৱিৰ্ভাৱ, আদৰ্শ সন্তান প্ৰাপ্তিৰ বাবে পুৰুষৰ দায়িত্ব আৰু কৰ্তব্য, নাৰী হৈছে সমাজৰ মূল ভেটি, নিসন্তান দম্পতী আৰু গৰ্ভৱতী মহিলাৰ বাবে লাভকাৰী যোগ প্ৰাণায়াম, আমাৰ কৰ্ম ফলৰ প্ৰভাৱ, গৰ্ভৱতী মাতৃয়ে কেনে আহাৰ গ্ৰহণ কৰা উচিত ইত্যাদি বহু কথা ইয়াত তেখেতে সন্নিৱিষ্ট কৰিছে। আৰু এটা বিশেষ কথা আছে, বজাৰত পোৱা শিশু আহাৰ সৰ্বোত্তম মাতৃগুৰুত্ব, সুস্থ জীৱনৰ আধাৰ হৈছে আহাৰ নিদ্ৰা আৰু ব্ৰহ্মচৰ্য। গৰ্ভৱতী অৱস্থাত স্বাস্থ্যটো কৰিব লাগে। এগৰাকী গৰ্ভৱতী মাতৃয়ে কেনে কৰ্ম কৰা উচিত, মাতৃয়ে শিশু স্তনপান কৰাওঁতে ল'বলগীয়া সাৱধানতা, সমাজত বেয়া স্বভাৱৰ সন্তান জন্ম হোৱাৰ কাৰণসমূহ, সন্তানক কেনেকৈ সংস্কাৰ দিব, তিনিটা ঋণৰ পৰা মুক্ত হোৱাৰ উপায়, এইখিনিয়ে হৈছে মূল উপজীব্য। আমি আশা কৰিছোঁ, আকৌ কৈছোঁ, দেখাত কৰোঁ, কিন্তু এই ধৰণৰ কথাখিনি আমাৰ বৰ্তমান সাম্প্ৰতিক সময়ত বহুত প্ৰভাৱ পেলাব। আইসকলে কিতাপখন পঢ়িব আৰু জীৱন জীৱনে সকলো পঢ়িব। পুনৰবাৰ আমি ৰাজীৱ দেৰ এনে প্ৰচেষ্টাৰ কৰা লৈছোঁ আৰু গোবিন্দ চৰণক তেখেতৰ এই প্ৰয়াসৰ সৰ্বকাৰ সফলতাৰ অৰ্থে প্ৰাৰ্থনা জনাই এইখিনি কথাৰেই এই সংস্কাৰবান মাতৃৰ আদৰ্শ সন্তান নামৰ গ্ৰন্থখনি, সৰু গ্ৰন্থখনি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হৈছে বুলি ঘোষণা কৰে। কিতাপখনৰ নাম সংস্কাৰবান মাতৃৰ আদৰ্শ সন্তান। আজি বঁটাটোৰ লগত, উপাধিটোৰ লগত একেবাৰে খাপ খাই যোৱা কথা। এয়া আচলতে জুবিনৰ হিচাপে সম্ভৱ হৈছে। আৰু লেখাত কিতাপখন সৰু, কিন্তু আমি ভাবোঁ বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক কথা এই কিতাপখনত সোমাই আছে। আৰু মাতৃজাতিয়ে যদি এই কথাখিনি আয়ত্ব কৰে তেতিয়াহ'লে
নিশ্চয় সমাজখনত বহু ধৰণৰ প্ৰভাৱ